হেল্ল' শুনিছানে? শুনিছোঁ, কোৱা। কি কৰিছা? এনে আছোঁ। তুমি? কি হ'ল? মই ফোন নকৰিলে তুমি ফোন এটাও নকৰা যে? মই কি কৰিছোঁ, কি খাইছোঁ, কেনেকৈ আছোঁ এবাৰো খবৰ ল'বলৈ মন নাযায়নে? হ'ব হ'ব, মই গম পাইছোঁ দিয়া। তুমি সলনি হৈছা, মোক পাহৰিছা। আৰে, তোক কিয় ফোন কৰিব লাগে? মানে মানে কি ক'ব খুজিছা তুমি? কি ক'ব খুজিছা মানে? চা, তোক যেতিয়া ফোন কৰোঁ তেতিয়াই বিজি পাওঁ। তইতো জানই, মোক গুৰুত্ব নিদিয়া মানুহবোৰক ময়ো গুৰুত্ব নিদিওঁ। আৰু তই যে কৈছ মই সলনি হৈছোঁ বুলি, আচলতে তইহে সলনি হৈছ। অঁ, মানে পুনৰ একেটা কথাকে। মোক স্ক্ৰীনশ্বট লাগে। কেতিয়া কেতিয়া ফোন কৰিছিলা তুমি মোক? এই বাদ দে তোৰ স্ক্ৰীনশ্বট। হ'ব, ফোন ৰাখা। দিনটোৰ শেষত সন্ধিয়াটো তেনেকৈ আৰম্ভ হয়, আৰু শেষত সকলো কথা শেষ নোহোৱাকৈ থাকি যায়। দুদিনৰ পাছত আকৌ ফোন, আৰু আকৌ সেই একেই অভিযোগ। তেনেকৈয়ে তাহাঁতৰ সম্পৰ্কটো আজি 5টা বছৰ হ'ল। এই 5টা বছৰে খং, অভিমান, অভিযোগৰ মাজেৰে চলি আছে। দুয়োকে জানে, বুজে, আৰু যে কিমান ভাল পায়। এই ভাল পোৱাত 2টা পৰিয়াল, 2খন সমাজ আৰু 2টা জাতি আগত আছে। তাহাঁতি জানে এই সম্পৰ্ক সম্ভৱ নহয়, কিন্তু এই সকলোবোৰ নেওচি ইজনে সিজনৰ সাহস হৈ যুঁজি আছে পৰিয়াল আৰু সমাজখনৰ সৈতে। হেল্ল', কি কৰিছা? কিনো কৰিম, আছোঁ এনে। কথা এটা কওঁ? ক। যদি মই তোমাৰ নহওঁ, ঘৰখনে যদি তোমালৈ নিদিয়ে, আৰু মই তোমাৰ অবিহনে জীয়াই থাকিম কেনেকৈ? এইবোৰ ভাবি মই পাগল হৈ গৈছোঁ জানা। আৰে, আকৌ এইবোৰ কিয় উলিয়াইছ? চা, তই মোৰ, তোক অন্তত মই আনৰ হ'ব নিদিওঁ। এইবোৰ বাদ দে, ধৈৰ্য ধৰ। সময়ত সকলো ঠিক হ'ব। এতিয়া নিজৰ কামত মন দে। কিদৰে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেইবোৰ ভাব। বাকী মই তোৰ লগত সদায় আছোঁ আৰু থাকিম। এতিয়া কিবা খালিনে? দিনত কি খালি? হেল্ল', কি হ'ল? একো নকলি যে? শুনিছ? হেল্ল', কথাবোৰ পাহৰাবলৈ সি সদায় অন্য এটা কথাৰ প্ৰসংগলৈ লৈ যায়। সি জানে এইবোৰ কথা আলোচনা কৰা মানেই মোক দুখ দিয়া। সেয়েহে কথাবোৰ পাহৰিবলৈ, মোক সুখী কৰিবলৈ কথাৰ প্ৰসংগ সদায় সলনি কৰে। এনেকৈয়ে দিন, মাহ, বছৰ বাগৰি গৈ আছে। সময়বোৰ যিমানেই আগবাঢ়ি গৈছে, সিমানেই আমাৰ সম্পৰ্কটো দৃঢ় হৈ গৈছে। মই আশাবাদী, সি কোৱাৰ দৰেই সময়ত সকলো ঠিক হ'ব। ঘৰখনে আমাক আদৰি ল'ব, আৰু সামাজিক স্বীকৃতিৰে এখন ৰভাৰ তলত মা দেউতাৰ আশীৰ্বাদেৰে আমাৰ মিলন হ'ব জনম জনমলৈ।